হেল্ল' দোস্ত মোৰ কল লৈ যাওক তাজা তাজা কল চব পাব ইয়াতে মালভোগ চাম্পা চব পাব আহক ৰাইজ আহক ডিম্পুৰ কল লৈ যাওক আৰে বাবা কেলা লেকে যাও ৰে কম দাম মে বস্তা ভरो रे কেলা 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 লেকে যাও ৰে চব কেলা মিলেগা ৰে ইয়াৰ পৰা চালা ইয়াত দুটা বুকি মৰিলে কেতিয়াৰ পৰা কল কল কৰিয়ে এটাও কাষ্টমাৰ নাহিলে কি হৈছে এনকে হলি কেনকে চলিমে আমি বন্ধনৰ পৰা লোন লৈ কলৰ দোকান দিছিলো বন্ধনৰ কিস্তি দিবা নৰলি তিৰিৰে মাইৰ খাব লাগব কি দিন আহিলে কল নিকিনা হৈছে মানুহকেইটা বিমল চিগৰৰ দোকান দিয়াই ভাল আছিল নেকি যি বিমল চিগৰৰ দোকানত বিক্ৰী হয় কলৰ দোকানত কাষ্টমাৰে নাহে ভাল বস্তু নাখাই হৈছে মানুহকেইটা ঠিকে কৈছা ডিম্পু তই যিয়ে সৰু চলি গিলেও চিক্ৰেট বিড়ি টানা হৈছে কি চাবি আৰু তাৰ বিড়ি টানাৰ মচন চিকৰ খাই কেনে যি পিঠ ফেলাই ৰং মিস্ত্ৰীকো ফেল কৰি দিব এনেকা কালাৰ কৰে ইহঁতে আৰে কেটেকাই তুমি ঠিকে বলা ৰে বিপইচকে পঠাও নেকি ঘৰে ঘৰে কল বিক্ৰী কৰাৰ কাৰণে এই বিপইচ তোর साइकिल तेल আছে না अरे डिम्पू भाई क्या बोला रे साइकिल में क्या तेल होता है क्या कोई तेल नहीं लगता रे पेट्रोल मारो और जाते रहो रे पेट्रोल मारी मारी अरे मोर माথাই নষ্ট হৈছে কলকাতা বিক্ৰী নোহোৱাৰ কাৰণে সাইকেলে না গাড়ীয়ে ধৰবাই পাৰা নাছিলো আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটোত যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব